গুৱাহাটীত যিমান চৰকাৰী কাৰ্যালয় আছে গোটেই চৰকাৰী কাৰ্যালয়খিনিক আমি তিৰুপতি মন্দিৰৰ কাষত লৈ যাব খুজিছোঁ। এটা ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হ'ব, প্ৰায় 42টা ডাইৰেক্টৰেট তাত যাব। আৰু এই 42টা ডাইৰেক্টৰেটৰ যিবিলাক মাটি, সেই মাটি আমাৰ চহৰখনৰ মানুহৰ কাৰণে আমি বহু পৰিমাণে মুকলি কৰি দিব পাৰিম। এটা আমি সুন্দৰ প্ৰকল্পৰ কামত আগবাঢ়ি আছোঁ। কামৰূপ জিলাৰ উপায়ুক্তৰ পুৰণা গৃহটোত আমি এটা সুন্দৰ ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ আমি বনাইছোঁ। এইবাৰ আমি হাতত লৈছোঁ যে কাষত থকা SPৰ কোৱাৰ্টাৰখিনি, SP DGPৰ কোৱাৰ্টাৰখিনিও আমি লৈছোঁ। খুব সম্ভৱ আমি অহা 10-15 দিনত কাম আৰম্ভ কৰিম, যাতে পদুম পুখুৰীটোৰ কাষলৈকে সাধাৰণ মানুহো যাব পাৰে। এতিয়াতো অকল ডাঙৰ ডাঙৰ অফিচাৰবিলাক যায়, তেতিয়া আমি ভিতৰত গৈ পদুম পুখুৰী আমি চাব পাৰিম আৰু তাৰ প্ৰাকৃতিক সৌন্দৰ্য আমি পাব পাৰিম। আৰু গুৱাহাটীৰ DC কোৰ্টটো আমি ৰূপনগৰত বনাব খুজিছোঁ, যাতে বৰ্তমানৰ DC বাংলোৰ পৰা হাইকোৰ্টৰ জাজলৈকে এই গোটেই অঞ্চলখিনি আমাৰ খালী হৈ যায়। আৰু এতিয়া আৰু সেইটো সপোন নহয়, আমাৰ ফৰেষ্টৰ ফালৰখিনি আমি খালী কৰিলোৱে। 2 এদিনতে আমি ষ্টেট বেংকটোক বাদ দি আমাৰ প্ৰায় গোটেইখিনি আমাৰ খালী হৈ গ'ল, কাৰণ SP অফিচ বা কমিশ্যনাৰ অফিচটো খানাপাৰালৈকে উঠি যাব। তাৰো নিৰ্মাণৰ কাম অহা 3-4 মাহত আমি আৰম্ভ কৰিম। গুৱাহাটীৰ যিখন পুলিচ ৰিজাৰ্ভ আছে, লেতেৰা পেতেৰা হৈ থাকে, তাকো আমি ধুনীয়াকৈ বনাব চেষ্টা কৰিছোঁ, যাতে পুলিচ ৰিজাৰ্ভখনৰো চেহেৰাটো সলনি হৈ যায়। স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাব খুজিছোঁ। মোৰ মনত ইচ্ছা যে আমাৰ গুৱাহাটীৰ 4টা সমষ্টিতে 4খন ধুনীয়া ইনডোৰ ষ্টেডিয়াম হ'ব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিব পাৰে। সেই দিশতো আমি কাম কৰিব লাগিব বা আমি কাম কৰি আছোঁ। খুব ভাল ছুইমিং পুল লাগে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে। গোটেইকেইটা সমষ্টিতে 4টা ভাল ছুইমিং পুল লাগে, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিব পাৰে। আৰু 4খন আমাক ডাঙৰ ষ্টেডিয়াম লাগে। আমাৰ গুৱাহাটীত য'ত ষ্টেডিয়াম আছে তাত আছে। এতিয়া আমি চন্দ্ৰপুৰত এখন ষ্টেডিয়াম বনাব খুজিছোঁ, সৰু সজাইৰ দৰে, প্ৰায় একজেক্ট ষ্টেডিয়াম এখন আমি বনাব খুজিছোঁ। আৰু মই ভাবোঁ যে আমাৰ জালুকবাৰী পশ্চিম গুৱাহাটীৰ ফালেও, ভৰলুমুখৰ ফালেও আমাক ষ্টেডিয়ামৰ প্ৰয়োজন। আমি ক'ত কেনেকৈ মাটি পাওঁ, আমি তাৰো চিন্তা চৰ্চা আমি কৰি আছোঁ। আমি নিশ্চয় সফল হ'ব পাৰিম। এই গোটেইবিলাকৰ জৰিয়তে আমি মহানগৰীখনক এটা সুন্দৰ ৰূপ দিবৰ বাবে চেষ্টা কৰোঁ।